ছাত্ৰ-ছাত্ৰীসকল আজি আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 5 মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণীবিভাজন এই পাঠটোত থকা MCQ আৰু VSA টাইপৰ প্ৰশ্নসমূহ লগতে পাঠভিত্তিক প্ৰশ্নসমূহৰ সমাধান কৰিম। প্ৰথমে তোমালোকে আন্ডাৰলাইন কৰি ল'বা পেজ নম্বৰ 79ৰ বৰ্তমান আমি 114টা মৌলৰ বিষয়ে জানো। বৰ্তমান কেইটা মৌলৰ বিষয়ে জানো? বৰ্তমান আমি 114টা মৌলৰ বিষয়ে জানো। 1800 চন মানত কেৱল 30টা মৌলৰ বিষয়ে জনা গৈছিল। তাৰ দি ৰাখিবা। পেজ নম্বৰ 79তে আন্ডাৰলাইন কৰিবা ডবাৰেইনাৰৰ ট্ৰায়াড। 1817 চনত জাৰ্মান ৰসায়নবিদ জহান উলফেংগ ডবাৰেইনাৰে একে ধৰ্মবিশিষ্ট মৌলবোৰৰ একোটা গোটত সজাবলৈ যত্ন কৰিছিল। তেওঁ তিনিটা মৌল থকা কেইটামান গোট চিনাক্ত কৰিছিল। এইবোৰক তেওঁ ট্ৰায়াড বা ট্ৰিক বুলিছিল। ডবাৰেইনাৰে দেখুৱাইছিল যে ট্ৰায়াড এটাৰ মৌল তিনিটাক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ মানৰ প্ৰায় সমান। ইয়ালৈকে ষ্টাৰ দিবা। ইয়াত কি উদাহৰণস্বৰূপে দিয়া আছে লিথিয়াম, ছডিয়াম, পটেছিয়াম। ইয়াত আমাক কি দিয়া আছে চাবা মৌল তিনিটাক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় প্ৰায় সমান মাজৰটোৰ। এতিয়া চাবা বৰ্ধিত ক্ৰমত সজোৱাৰ পিছত এই দুটাক যোগ কৰা আমি কিমান পাই আছো 45.9। ইয়াক হাফ কৰি দিয়া, আধা কৰি দিয়া, 2 দি পেলাই ভাগ কৰিলে কিমান পাম? 23 মানে 23 মানে পাহতে মানে লগতেই পামগৈ। 23 নহয় কিন্তু 23ৰ ওচৰা-ওচৰি পাম। ডবাৰেইনাৰ ট্ৰায়াডত কি হয় ট্ৰায়াড এটাৰ মৌল তিনিটাক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ এই মাজৰটোৰ পাৰমাণৱিক ভৰ ছডিয়ামৰ পাৰমাণৱিক ভৰ কিমান 23 এই 6.9 আৰু 39 এই দুটাক যোগ কৰিলে ইয়াত দুটাক গড় উলিয়ালে গড় মানে 2 দি পেলাই হৰণ কৰিলে আমি কিমান পাম 23ৰ ওচৰা-ওচৰি পাম প্ৰায় সমান। ইয়াকে ডবাৰেইনাৰ ট্ৰায়াড বা ট্ৰিক বোলে। ষ্টাৰ দিবা ডবাৰেইনাৰ ট্ৰায়াড লিথিয়াম, ছডিয়াম, পটেছিয়াম। ঠিক আছে, ইয়াত আন্ডাৰলাইন কৰি ল'বা এইবোৰ। ঠিক আছে, ইয়াত চাবা জহান উলফেংগ ডবাৰেইনাৰ জাৰ্মানৰ মানছবাৰ্গত ৰসায়ন আৰু ভেষজ বিজ্ঞানৰ বিষয়ে অধ্যাপনা কৰিছিল। কোনে? ডবাৰেইনে। পেজ নম্বৰ 80তে পঢ়িবা 1866 চনত ইংৰাজ বিজ্ঞানী জন নিউলেণ্ডছে সেই সময়ৰ আৱিষ্কৃত মৌলবোৰক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল। পঢ়ি চাবা ইয়াৰ পৰা ইয়ালে তেওঁ এই কামটো আটাইতকৈ কম পাৰমাণৱিক ভৰৰ মৌল হাইড্ৰজেনৰ পৰা আৰম্ভ কৰিছিল আৰু 56তম মৌলৰ থৰিয়ামত শেষ কৰিছিল। এনেদৰে সজাওঁতে তেওঁ প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথমটো মৌলৰ লগত একে ধৰণৰ হোৱা লক্ষ্য কৰিছিল। এইটোক তেওঁ সংগীতৰ অষ্টকৰ লগত তুলনা কৰিছিল। ইয়াকে নিউলেণ্ডৰ অষ্টক সূত্ৰ নামেৰে জনা যায়। নিউলেণ্ডৰ অষ্টক সূত্ৰ কি? কিমান চনত? 1866 চনত। পেজ নম্বৰ 81ত তোমালোকে চাবা নিউলেণ্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা কিছু আছিল। এই সীমাবদ্ধতাবোৰ কি আছিল চাবা। অষ্টক সূত্ৰটো কেৱল কেলছিয়ামৰ পৰ্যন্তহে প্ৰযোজ্য হোৱা পোৱা গৈছিল। কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধৰ্মবোৰ প্ৰথমটোৰ সৈতে একেধৰণৰ নাছিল। নিউলেণ্ডৰ প্ৰকৃতিত কেৱল 56টা মৌল থকা বুলিহে জানিছিল। ভৱিষ্যতেও আৰু অধিক মৌল আৱিষ্কাৰ নহ'ব বুলিয়ে ধৰিছিল। নিউলেণ্ডে তেওঁৰ তালিকাখন মৌলৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকৈ মৌলক স্থান দিয়াই নহয় ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভত অন্তৰ্ভুক্ত কৰিছিল। ইয়াতো আন্ডাৰলাইন কৰিবা, ইয়াৰ পৰা ইয়ালৈ আন্ডাৰলাইন কৰিবা। ইয়াত চাবা নিউলেণ্ডছৰ অষ্টক সূত্ৰটো কেৱল পাতল মৌলবোৰৰ ক্ষেত্ৰতহে ভালদৰে প্ৰযোজ্য যেন দেখা গৈছিল। মেণ্ডেলিফৰ সম্পূৰ্ণ নামটো তোমালোকে আন্ডাৰলাইন কৰি ল'বা। ৰুছ ৰসায়ন বিজ্ঞানী ডিমিট্ৰি আইভানোভিচ মেণ্ডেলিফ। ষ্টাৰ দি ৰাখিবা মেণ্ডেলিফৰ সম্পূৰ্ণ নাম। পেজ নম্বৰ 82তেই আন্ডাৰলাইন কৰিবা মৌলবোৰক সজাই তেওঁ প্ৰস্তুত কৰি উলিওৱা তালিকাখন মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকা বুলি কোৱা হয়। ইয়াতে ষ্টাৰ দিবা পৰ্যায়বৃত্ত তালিকাৰ ৰসায়ন বিজ্ঞানৰ এক একত্ৰীকৰণৰ নীতিৰূপে গৃহীত হৈছিল। কি নীতিৰূপে গৃহীত হৈছিল?
মেণ্ডেলিফে কাম কৰোঁতে 63টা মৌলৰ বিষয়ে জনা গৈছিল। আনলাইন কৰিবা পেজ নম্বৰ 82তে মেণ্ডেলিফে এটা প্ৰজাবিত সূত্ৰ প্ৰতিপাদন কৰিছিল। সূত্ৰটো হ'ল মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। তাৰ দিবা তলত চাবা মেণ্ডেলিফৰ প্ৰজাবিত তালিকাখন থকা থিয় স্তম্ভবোৰক বৰ্গ আৰু পথালি শাৰীবোৰক পৰ্যায় বোলা হয়। পেজ নম্বৰ 83 আনলাইন কৰিবা মেণ্ডেলিফে প্ৰজাবিত তালিকাখন জাৰ্মানীৰ এখন জাৰ্নেলত 1872 চনত প্ৰকাশ পাইছিল। তালিকাখনত স্তম্ভবোৰৰ শীৰ্ষত দিয়া অক্সাইড আৰু হাইড্ৰক্সাইডৰ সংকেতবোৰ আৰ আখৰৰ বৰ্গটোত থকা মৌলক এটা সূচাইছে। আনলাইন কৰিবা একেটা বৰ্গত থকা পূৰ্বৱৰ্তী মৌলবোৰৰ নামৰ আগত সংস্কৃতৰ শব্দ একা অৰ্থ হ'ল কি এক যোগ কৰি মেণ্ডেলিফে এই মৌলবোৰৰ নাম দিছিল। পেজ নম্বৰ 84ত চাবা অনাৱিষ্কৃত মৌল স্কেণ্ডিয়াম, গেলিয়াম আৰু জাৰ্মেনিয়ামক মেণ্ডেলিফে ক্ৰমে একা বৰণ, একা এলুমিনিয়াম আৰু একা চিলিকন নাম দিছিল। স্কেণ্ডিয়াম, গেলিয়াম আৰু জাৰ্মেনিয়ামৰ ধৰ্ম একে বৰণ এলুমিনিয়াম আৰু চিলিকনৰ সৈতে একে আছিল। পেজ নম্বৰ 84তে আণ্ডাৰলাইন কৰিবা হিলিয়াম, নিয়ন, আৰ্গনৰ দৰে সম্ভ্ৰান্ত গেছবোৰ নোবেল গেছেছ অতিশয় নিষ্ক্ৰিয়। আমাৰ বায়ুমণ্ডলত এইবোৰ নিচেই কম মাত্ৰাত থাকে বাবে এইবোৰ আৱিষ্কাৰ হওঁতে পলম হৈছিল। সেইবাবে কি কৰা হয় সম্ভ্ৰান্ত গেছ, এই সম্ভ্ৰান্ত গেছবোৰক কি হয় সুকীয়া বৰ্গত স্থান দিয়া হয়। হিচাপে ইয়াত ষ্টাৰ দেখি আহিবা 100% দিবা। পেজ নম্বৰ 84তে আণ্ডাৰলাইন কৰিবা মেণ্ডেলিফে মৌলৰ পৰ্যাবিত শ্ৰেণী বিভাজন কৰাৰ বহু পাছত সমস্থানিক সমূহ আৱিষ্কাৰ কৰা হৈছিল। পেজ নম্বৰ 85ত চাবা 1913 চনত হেনৰি মোজলে মেণ্ডেলিফৰ পৰ্যাবিত সূত্ৰটোক সংশোধন কৰা হৈছিল আৰু পাৰমাণৱিক সংখ্যাক আধুনিক পৰ্যাবিত তালিকাৰ ভিত্তিত হিচাপে লোৱা হৈছিল। আধুনিক পৰ্যাবিত সূত্ৰটো ইয়াৰ পৰা ষ্টাৰ দিবা মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। পাৰমাণৱিক সংখ্যাই কি সূচায়? পাৰমাণৱিক সংখ্যাই পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যাক বুজায়। আধুনিক পৰ্যাবিত তালিকা কি ইয়াৰ পৰা ষ্টাৰ দিবা মৌলবোৰৰ সিহঁতৰ পাৰমাণৱিক সংখ্যা জেডৰ বৰ্ধিত ক্ৰম অনুসৰি সজালে আমি মৌলবোৰৰ শ্ৰেণীবিভাজনৰ এখন তালিকা পাওঁ। এই তালিকাখনকে পৰ্যাবিত তালিকা বোলা হয়। পেজ নম্বৰ 86ত মন কৰিবা আধুনিক পৰ্যাবিত তালিকাখন দিয়া আছে ধাতুকল্প আৰু অধাতু। ধাতুকল্প ক'ত আছে? ধাতু আৰু অধাতুৰ মাজত আছে। ধাতুকল্পবোৰ কি কি চাবা বৰণ, চিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলৰিয়াম, পলনিয়াম। এইবোৰ হ'ল কি আমাৰ ধাতুকল্প। ইয়াত আমি এনেদৰে পঢ়িব পাৰোঁ হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰণ, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্লুৰিন, নিয়ন, ছডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, চিলিকন, ফছফৰাছ, ছালফাৰ, ক্লৰিন, আৰ্গন। পাৰমাণৱিক সংখ্যাবোৰ ক্ৰমে দিয়া আছে চাবা 1 2 3 বুলি চাবাই তোমালোকে পঢ়িবাই। আৰু ইয়াত চাবা বৰ্গ কেইটা আছে 18টা। আধুনিক পৰ্যাবিত তালিকাত বৰ্গ কেইটা আছে 18টা। পৰ্যায় কেইটা আছে? পৰ্যায় আছে হ'ল 7টা। মনত ৰাখিবা এই থিয় হৈ থকা এই স্তম্ভবোৰক কি বুলি কোৱা হয়? বৰ্গ। আৰু এই পথালিকৈ থকাবোৰক কি বুলি কোৱা হয়? পৰ্যায়। পেজ নম্বৰ 87ত চাবা আধুনিক পৰ্যাবিত তালিকাখনত 18টা থিয় স্তম্ভ আৰু 7টা অনুভূমিক শাৰী আছে। এইবোৰক ক্ৰমে বৰ্গ আৰু পৰ্যায় বোলা হয়। পেজ নম্বৰ 87ত চাবা পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক সংখ্যা এক এককৈ বাঢ়িলে যোজক ইলেক্ট্ৰনৰ সংখ্যা এটা এটাকৈ বাঢ়ে। ষ্টাৰ দিবা 100% দিবা। পেজ নম্বৰ 88ত আণ্ডাৰলাইন কৰিবা কক্ষ এটাই গ্ৰহণ কৰিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা 2n² সূত্ৰটোৰ ওপৰত নিৰ্ভৰ কৰে য'ত n হৈছে নিউক্লিয়াছৰ পৰতকক্ষটোৰ ক্ৰমিক সংখ্যা। পেজ নম্বৰ 88ত আণ্ডাৰলাইন কৰিবা পাৰমাণৱিক আকাৰ পৰমাণু এটাৰ ব্যাসাৰ্ধক সূচায়। হাইড্ৰজেন পৰমাণুৰ পাৰমাণৱিক ব্যাসাৰ্ধ 37 pm। ইয়াক পিকোমিটাৰ বুলি কোৱা হয়। pmক পিকোমিটাৰ বুলি কোৱা হয়। 1 pm = 10⁻12 মিটাৰ। 100% দিবা ইয়াত 100% দিবা। পেজ নম্বৰ 89ত চাবা পৰ্যায় এটাৰ বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ কমে। তাৰ দিবা ইয়াতো 100% দিবা।
বৰ্ধিত নিউক্লিয় আধানে ইলেক্ট্ৰনবোৰক নিউক্লিয়াছৰ ওচৰলৈ টানি থাকে, সেইবোৰক পৰমাণুৰ আকাৰ কমে। কিয় কমে? ইয়াত দিয়া আছে। পেজ নম্বৰ 89তে আণ্ডাৰলাইন কৰিবা, বৰ্গ তললৈ গ'লে পাৰমাণৱিক আকাৰ বাঢ়ে। ইয়াৰ কাৰণ হৈছে বৰ্গ এটা তললৈ যোৱাৰ লগে লগে নতুন কক্ষ একোটা আৰম্ভ হয়। ই বহিষ্ঠতম ইলেক্ট্ৰনৰ আৰু নিউক্লিয়াছৰ মাজৰ দূৰত্ব বঢ়ায়। সেইবাবে নিউক্লিয় আধান বঢ়াৰ লগে লগে পাৰমাণৱিক আকাৰো বাঢ়ে। ষ্টাৰ দিবা, 100% দিবা, পঢ়িবা এইটো। পেজ নম্বৰ 89ত 100% দিবা, বৰন, সিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলৰিয়াম আৰু পলনিয়ামে ধাতু আৰু অধাতুৰ মাজৰ ধৰ্মক দেখুৱাই। ইহঁতক ধাতুকল্প বা অৰ্ধধাতুকল্প বোলে। 100% দিবা ইয়াত। পেজ নম্বৰ 89ত চাবা, পৰ্যায় এটাৰ সোঁফাললৈ ক্ৰমান্বয়ে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণী ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়ে। সেইবাবে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমে। পেজ নম্বৰ 90ত চাবা, বিদ্যুৎ ঋণাত্মকতাৰ ধাৰণাই দেখুৱাইছে যে অধাতুবোৰ পৰ্যায়ীয় তালিকাৰ সোঁফালে তালিকাৰ ওপৰৰ ফালে থাকে। অধ্যায় 5, মৌলৰ প্ৰজ্বলিত শ্ৰেণী বিভাজন। বৰ্তমানে আমি কেইটা মৌলৰ বিষয়ে জানো? 118টা। 1800 চন মানত কেইটা মৌলৰ বিষয়ে জনা গৈছিল? 30টা। ডবেৰিনাৰ ট্ৰায়াড কি? ডবেৰিনাৰ তিনিটা মৌল থকা কেইটামান গোট চিনাক্ত কৰিছিল। এইবোৰকে ট্ৰায়াড বা ট্ৰিক বোলে। এইবোৰকে ডবেৰিনাৰ ট্ৰায়াড বা ট্ৰিক বুলি লিখিলে হ'ব। ট্ৰায়াড এটাৰ মৌল তিনিটা সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান হয়। লিথিয়াম পাৰমাণৱিক ভৰ 6.9, সোডিয়ামৰ পাৰমাণৱিক ভৰ 23 আৰু পটাছিয়ামৰ পাৰমাণৱিক ভৰ কিমান? 39। এই মাজৰটো কি হ'ব? এই দুটাৰ গড়ৰ সমান। কিউ এটা দিয়া আছে, চাবা কুৱেশ্যন দিয়া আছে, ডবেৰিনাৰ দিয়া তিনিটা মৌলৰ থোপটোৰ নাম কি? ট্ৰায়াড বা ট্ৰিক। কিউ এটা দিয়া আছে, ডবেৰিনাৰ সম্পূৰ্ণ নামটি? জোহান উলফেংগ ডবেৰিনাৰ। অষ্টক সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? বিজ্ঞানী জন নিউলেন্সে। নিউলেন্সৰ অষ্টক সূত্ৰটো লিখা। নিউলেন্সে মৌলবোৰক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল। এনেদৰে সজাওতে তেওঁ প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথমটো মৌলৰ লগত একেধৰণৰ লক্ষ্য কৰিছিল। এইটোক তেওঁ সংগীতৰ অষ্টকৰ সৈতে তুলনা কৰিছিল। ইয়াকে নিউলেন্সৰ অষ্টক সূত্ৰ বোলা যায়। পেজ নম্বৰ 81, কুৱেশ্যন নম্বৰ 3, নিউলেণ্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল? নিউলেণ্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ হ'ল অষ্টক সূত্ৰটো কেৱল কেলছিয়ামৰ পৰ্যন্তহে প্ৰযোজ্য হোৱা পোৱা গৈছিল। 2 নম্বৰ পইণ্ট হ'ল নিউলেন্সে প্ৰকৃতিত কেৱল 56টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতে তেওঁ অধিক মৌল আৱিষ্কাৰ নহ'ব বুলিয়ে ধৰিছিল। নিউলেণ্ডৰ অষ্টক সূত্ৰটো কেৱল পাতল মৌলবোৰৰ ক্ষেত্ৰতহে ভালদৰে প্ৰযোজ্য যেন দেখা গৈছিল। পেজ নম্বৰ 81, কুৱেশ্যন নম্বৰ 2, ডবেৰিনাৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল? ডবেৰিনাৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ হ'ল 1 নম্বৰ, ডবেৰিনাৰ তিনিটা মৌল থকা কেইটামান গোট চিনাক্ত কৰিছিল। এইবোৰক ট্ৰায়াড বা ট্ৰিক বুলিছিল। 2 নম্বৰ হ'ল ট্ৰায়াডৰ সূত্ৰটো কেৱল কেইটামান মৌলৰ বাবেহে প্ৰযোজ্য হৈছিল। নেক্সট কি হ'ল? নিউলেণ্ডে প্ৰকৃত কেইটা মৌল থকা বুলি জানিছিল? 56টা। মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো লিখা। মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো হ'ল মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। মেণ্ডেলিভৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? ৰুছ দেশৰ পশ্চিম চাইবেৰিয়াত টবলস্কত 1834 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে ডিমিট্ৰি আইভানেভিচ মেণ্ডেলিভৰ জন্মগ্ৰহণ কৰিছিল। সম্পূৰ্ণ নামটো হ'ল ডিমিট্ৰি আইভানোচিছ মেণ্ডেলিভ। মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যোগাওঁতে মানি চলা নীতিবোৰ কি কি আছিল? মেণ্ডেলিভে মানি চলা নীতিবোৰ আছিল, মেণ্ডেলিভে মৌলসমূহক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল। পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাওতে তেওঁ লক্ষ্য কৰিছিল যে এক নিৰ্দিষ্ট ব্যৱধানৰ অন্তত একে ধৰ্ম বিশিষ্ট মৌলৰ আবিৰ্ভাৱ হয়। 100% কমন কুৱেশ্যন এটা আছে, হ'ল পেজ নম্বৰ 85, কুৱেশ্যন নম্বৰ হ'ল 4, সম্ভ্ৰান্ত গেছবোৰ এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে? সম্ভ্ৰান্ত গেছবোৰ অতিশয় নিষ্ক্ৰিয়। আমাৰ বায়ুমণ্ডলত এইবোৰ নিচেই কম মাত্ৰাত থাকে বাবে এইবোৰ আৱিষ্কাৰ হওঁতে পলম হৈছিল। সেইবাবে সম্ভ্ৰান্ত গেছবোৰ এটা সুকীয়া বৰ্গত স্থান দিয়া হৈছে বা আছে। মেণ্ডেলিভে পৰ্যায়ীয় তালিকাখন, পেজ নম্বৰ 85, কুৱেশ্যন নম্বৰ 1, মেণ্ডেলিভে পৰ্যায়ীয় তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলসমূহৰ অক্সাইডৰ সংকেত লিখা। কেৰ অক্সাইডৰ সংকেত হ'ল K2O, চিৰ অক্সাইডৰ সংকেত CO2, এলুমিনিয়ামৰ অক্সাইডৰ সংকেত Al2O3, সিলিকনৰ হ'ল SiO2, BA হ'ল কি? BaO। পেজ নম্বৰ 85, কুৱেশ্যন নম্বৰ 2, গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটাক আৱিষ্কাৰ হোৱাৰ পূৰ্বে মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? যিকোনো দুটা হ'ল লিখা, স্কেণ্ডিয়াম আৰু জাৰ্মেনিয়াম। স্কেণ্ডিয়াম SC আৰু জাৰ্মেনিয়াম হ'ল কি? GE। মৌল এটাৰ পাৰমাণৱিক সংখ্যা তাৰ পাৰমাণৱিক ভৰতকৈ অধিকতৰ মৌলিক উক্তিটো কোনে আগবঢ়াইছিল? 1913 চনত হেনৰী মজলে। আধুনিক পৰ্যাবৃত্ত সূত্ৰটো লিখা। আধুনিক পৰ্যাবৃত্ত সূত্ৰটো হ'ল মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়।
পাৰমাণৱিক সংখ্যা কি বুজায় পাৰমাণৱিক সংখ্যাই পৰমাণুৰ এটা নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যাক বুজায় 18 নং বৰ্গৰ মৌলবোৰৰ নাম লিখা অথবা সম্ভ্ৰান্ত গেছবোৰৰ নাম লিখা কি আছে চাবা হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন পাঁচটা ধাতুকল্পৰ নাম লিখা বৰন সিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এন্টিমনি আৰু কি টৰলিয়াম টেলৰিয়াম বৰ্গ আৰু পৰ্যায় কাক বোলে আধুনিক পৰ্যায়বিধৰ তালিকাখন 18টা থিয় আৰু স্তম্ভ আৰু 7টা অনুভূমিক শাৰী আছে এইবোৰক বৰ্গ আৰু পৰ্যায় বোলে কিহৰ ওপৰত ভিত্তি কৰি আধুনিক পৰ্যায়বিধৰ তালিকাখন প্ৰস্তুত কৰা হৈছে পৰমাণু ক্ৰমাংকৰ ওপৰত ভিত্তি কৰি আধুনিক পৰ্যায়বিধৰ তালিকাখন প্ৰস্তুত কৰা হৈছে ষ্টাৰ দি ৰাখিবে পেজ নম্বৰ 90 কোৱেশ্চন নম্বৰ 2 মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাবা বুলি ভাবা দুটা মৌলৰ নাম লিখা কেলছিয়াম আৰু বেৰিলিয়াম এই মৌল দুটা মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভাবা যায় কাৰণ কেলছিয়াম আৰু বেৰিলিয়াম আৰু মেগনেছিয়াম এই তিনিওটাৰ যোজক কক্ষৰ ইলেক্ট্ৰনৰ সংখ্যা কিমান 2 ইলেক্ট্ৰনৰ সংখ্যা হল 2 আৰু যোজক ইলেক্ট্ৰনৰ সংখ্যা একে বাবে যোজ্যতা একে হ'ব পেজ নম্বৰ কোৱেশ্চন নম্বৰ 3 নাম লিখা বহিৰ্তম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনিটা মৌলৰ নাম 100% চাবাই লিথিয়াম বহিৰ্তম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনিটা মৌলৰ নাম লিথিয়াম সোডিয়াম পটাছিয়াম বহিৰ্তম কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা মৌলৰ নাম মেগনেছিয়াম আৰু কেলছিয়াম পৰিপূৰ্ণ বহিৰ্তম কক্ষত থকা তিনিটা মৌলৰ নাম লেখা হিলিয়াম নিয়ন আৰ্গন ধাতুৰ সক্ৰিয়তা ক্ৰম মানে কি সক্ৰিয়তা ক্ৰমটো লিখা সহজলভ্য ধাতুবোৰ সিহঁতৰ সক্ৰিয়তাৰ নিম্ন ক্ৰমত সজাই পোৱা তালিকাখনক ধাতুৰ সক্ৰিয়তা ক্ৰম বোলে সক্ৰিয়তা ক্ৰম দিয়া আছে তোমালোকে লিখি লবা পেজ নম্বৰ 90 কোৱেশ্চন নম্বৰ 4 এ লিথিয়াম সোডিয়াম পটাছিয়াম এই আটাইকেইটা ধাতু ইহতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ মুক্ত কৰে এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছে নে লিথিয়াম সোডিয়াম পটাছিয়াম এই মৌলকেইটাৰ পৰমাণুৰ সাদৃশ্য আছে ইহতৰ প্ৰত্যেকৰে বহিৰ্তম কক্ষত এটাকৈ যোজক ইলেক্ট্ৰন আছে নেক্সট হল কি কোৱেশ্চন নম্বৰ বি হিলিয়াম এটা নিষ্ক্ৰিয় গেছ আৰু কিয়নো নিয়নো এটা প্ৰায় নিষ্ক্ৰিয় গেছ ইহতৰ পৰমাণুৰ মাজত কিবা মিল থকা দেখা যায় হিলিয়াম আৰু নিয়ন এই দুটাই হল নিষ্ক্ৰিয় গেছ ইহতৰ উভয়ৰে বহিৰ্তম কক্ষত এটাকৈ ইলেক্ট্ৰনেৰে পূৰ্ণ হৈ থাকে বাবে ইহতৰ পৰমাণুবোৰৰ মাজত মিল থকা দেখা যায় পেজ নম্বৰ 90 কোৱেশ্চন নম্বৰ 5 আধুনিক পৰ্যায়বিধৰ তালিকাত থকা প্ৰথম 10টা মৌলৰ ভিতৰত কোনকেইটা ধাতু লিথিয়াম আৰু বেৰিলিয়াম এই প্ৰশ্নটো চাবা 5 নম্বৰটো আধুনিক পৰ্যায়বিধৰ তালিকাত প্ৰথম 10টা মৌলৰ ভিতৰত কোনকেইটা ধাতু ইয়াত চাবা ধাতু হল কি আমাৰ গ্ৰীণ কালাৰত দিয়া আছে ইয়াত 10টা প্ৰথম চাবা 10টা কলৈকে আছে এই 10টাৰ ভিতৰত আছে কি ধাতু হল গ্ৰীণ কালাৰবোৰ লিথিয়াম আৰু কি বেৰিলিয়াম কোৱেশ্চন নম্বৰ 6 আধুনিক পৰ্যায়বিধৰ তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ'ব বুলি অনুমান কৰিবা এই মৌলকেইটাৰ ভিতৰত বেৰিলিয়াম আটাইতকৈ বেছি ধাতৱধৰ্মী হ'ব বুলি অনুমান কৰা যায় কাৰণ ই পৰ্যায়বিধৰ তালিকাৰ একেবাৰে বাওঁফালে অৱস্থিত পেজ নম্বৰ 91 কোৱেশ্চন নম্বৰ 3 কোনটো মৌলৰ আছে ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ নিয়ন মিডিয়ামত দিছে 282 2 + 8 + 2 কৰিলে কিমান পাম আমি 12 পৰমাণৱিক সংখ্যা কাৰ মেগনেছিয়াম Mg যোজক কক্ষত 4টা ইলেক্ট্ৰনৰ সৈতে মুঠ দুটা কক্ষ সিলিকনৰ যোজক কক্ষত 3টা ইলেক্ট্ৰনৰ সৈতে মুঠ দুটা কক্ষ বৰণৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন কাৰ্বনৰ পৰ্যায়বিধৰ তালিকাৰ বৰণৰ সৈতে একেটা স্তম্ভত থকা মৌলৰ কি সাধাৰণ ধৰ্ম আছে পৰ্যায়বিধৰ তালিকাৰ বৰণৰ সৈতে একেটা স্তম্ভত থকা মৌল এবিধ হল এলুমিনিয়াম এতিয়া বৰণৰ ইলেক্ট্ৰনৰ বিন্যাস হল 2,3 এলুমিনিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাস হল 2,8,3 ইয়াৰ পৰা দেখা পোৱা গ'ল যে ইহতৰ আটাইৰে যোজক কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা হল কিমান 3 ইয়াতো 3 বুজিছেনে বি নম্বৰ কি দিছে পৰ্যায়বিধৰ তালিকাৰ ফ্লৰিনৰ সৈতে একেটা স্তম্ভত থকা মৌলবোৰৰ কি সাধাৰণ ধৰ্ম আছে পৰ্যায়বিধৰ তালিকাৰ ফ্লৰিনৰ সৈতে একেটা স্তম্ভত থকা মৌল এবিধ হল কি ক্লৰিন এতিয়া ফ্লৰিনৰ ইলেক্ট্ৰনৰ বিন্যাস হল 2,7 ক্লৰিনৰ ইলেক্ট্ৰনৰ বিন্যাস 2,8,7 ইয়াৰ পৰা দেখা পোৱা গ'ল যে ইহতৰ আটাইৰে যোজক কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান 7 ইয়াতো 7 চোৱা ইয়াতো 7 আছে যোজক কক্ষত ইলেক্ট্ৰনৰ সংখ্যা কোৱেশ্চন নম্বৰ 5 এটা পৰমাণুৰ ইলেক্ট্ৰনৰ বিন্যাস 2,8,7 এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান এই মৌলটোৰ পাৰমাণৱিক সংখ্যা হ'ব 2 + 8 + 7 = কিমান হ'ব 17 কোৱেশ্চন নম্বৰ 20 কি দিছে বা তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে নাইট্ৰজেন দিছে 7 ফ্লোৰিন দিছে হল 9 হয় ফসফৰাছ দিছে হল 15 আৰ্গন দিছে হল 18 আমাক এটা পৰমাণুৰ ইলেক্ট্ৰনৰ বিন্যাস দিয়া আছে কিমান 2,8,7 দিয়া আছে হয়নে 2,8,7 দিয়া আছিল এতিয়া তলত দিয়া মৌলকেইটাৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ব 7 যেতিয়া আছে 2,5 লিখিব পাৰি ফ্লোৰিন 9 দিয়া আছে 2,7 লিখিব পাৰি ফসফৰাছ 15 দিয়া আছে 2,8,5 লিখিব পাৰি আৰ্গন 18 দিয়া আছে 2,8,8 লিখিব পৰা যায় দেখা পোৱা গ'ল যে এই মৌলকেইটাৰ ভিতৰত F9 চাবা
ইয়াত সব ফ্লোৰিন আছে আৰু ইয়াত 7 আছে 7 আৰু 7 যোজক কক্ষত ইলেক্ট্ৰনৰ সংখ্যা একে আছে কাৰণ যোজক কক্ষত 7টা ইলেক্ট্ৰন আছে হলে ৰাসায়নিক সাদৃশ্য থাকিব আৰু যোজক কক্ষত কি আছে 7টা ইলেক্ট্ৰন আছে পেজ নম্বৰ 92 ৰ কোৱেশ্চন নম্বৰ 6 তোমালোকে লিখি লবা এনসাৰটো চাই লোৱা মৌল এ ধাতু নে অধাতু মৌল এ অধাতু সি মৌলটো এতকৈ বেছি সক্ৰিয় নে কম সক্ৰিয় সি মৌলটো এতকৈ কম সক্ৰিয় সি মৌলটো আকাৰত বিতকৈ ডাঙৰ নে সৰু সি মৌলটো আকাৰ বিতকৈ সৰু মৌল এ কেনে ধৰণৰ আয়ন কেটায়ন বা এনায়ন গঠন কৰে মৌল এ এনায়ন গঠন কৰিব নাইট্ৰজেনৰ পাৰমাণবিক সংখ্যা দিয়া আছে 7 আৰু ফসফৰাছৰ পাৰমাণবিক সংখ্যা দিয়া আছে 15 পৰ্যায়িত তালিকাৰ 15ত আছে এই মৌল দুটাৰ ইলেক্ট্ৰনৰ বিন্যাস লিখা নাইট্ৰজেনৰ এনৰ পাৰমাণবিক সংখ্যা হল 7 ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2,5 আৰু ফসফৰাছৰ পি পাৰমাণবিক সংখ্যা হল কিমান 15 ইলেক্ট্ৰনৰ বিন্যাস হ'ব কিমান 2,8,5 দুই এটা 10 আছে কিমান হল 15 নাইট্ৰজেন ফসফৰাছতকৈ বেছি বিদ্যুৎ ঋণাত্মক হ'ব কিয়নো যিহেতু বৰ্গ এটাত মৌলবোৰ বিদ্যুৎ ঋণাত্মকৰ গুণ ওপৰৰ পৰা তললৈ ক্ৰমে কমি আহে পেজ নম্বৰ 92 ৰ কোৱেশ্চন নম্বৰ হল 10 মেণ্ডেলিফৰ পৰ্যায়বিদ তালিকা আৰু আধুনিক পৰ্যায়বিদ তালিকাৰ মৌলৰ শ্ৰেণী বিভাজন তুলনা কৰা মেণ্ডেলিফৰ পৰ্যায়বিদ তালিকা 1 নম্বৰ হল 8টা বৰ্গ আৰু 6টা পৰ্যায় আছে 2 নম্বৰ হল সম্ভ্ৰান্ত গেছ নাই হাইড্ৰজেনৰ অৱস্থান সঠিককৈ নাছিল 4 নম্বৰ হল ধাতু আৰু অধাতুৰ পৃথক অৱস্থান নাছিল আধুনিক পৰ্যায়বিদ তালিকা 18টা বৰ্গ আৰু 7টা পৰ্যায় আছে সম্ভ্ৰান্ত গেছ পৃথক বৰ্গত ৰখা হৈছে হাইড্ৰজেনৰ অৱস্থান প্ৰথম বৰ্গত আছে ধাতু আৰু অধাতুৰ পৃথক অৱস্থান আছে কোৱেশ্চন এটা দিয়া আছে 100% বুলি দিয়া আছে মৌলৰ পৰ্যায়বিদ তালিকাত বাওঁফালৰ পৰা সোঁফালে পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়ে নে কমে ইয়াত লিখিবা কমে দুটা মৌল এ আৰু বি পাৰমাণবিক সংখ্যা যথাক্ৰমে 12 আৰু 17 1 নম্বৰ এ আৰু বিৰ ইলেক্ট্ৰনৰ বিন্যাস লিখা এৰ পাৰমাণবিক সংখ্যা 12 ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2,8,2 বিৰ পাৰমাণবিক সংখ্যা দিয়া আছে কিমান 17 ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2,8,7 এ বিৰ মাজত কোন প্ৰকাৰ বান্ধনী সৃষ্টি হ'ব আয়নিক বান্ধনী সৃষ্টি হ'ব এ বিৰ মাজত গঠন হোৱা যৌগটোৰ সংকেত লিখা AB2 কোন কোৱেশ্চন আৰু এটা দিয়া আছে চাবা 100% কোনো এটা মৌল এক্সৰ ইলেক্ট্ৰনৰ বিন্যাস 2,8,7 মৌলটোৰ পাৰমাণবিক সংখ্যা কিমান মৌলটোৰ পাৰমাণবিক সংখ্যা হ'ব 2 8 10 হাতে কিমান হল 17 পাৰমাণবিক সংখ্যা কিমান হল 17 মৌলটো কোন বৰ্গ আৰু কোনটো পৰ্যায়ৰ অন্তৰ্গত মৌলটো 17 বৰ্গ আৰু তৃতীয় পৰ্যায়ৰ অন্তৰ্গত মৌলটোৰ যোজ্যতা কিমান মৌলটোৰ যোজ্যতা কিমান হ'ব এই হেহৰটো কিমান হল 7 মৌলটোৰ যোজ্যতা কিমান হ'ব 7 মৌলটোৰ হাইড্ৰজেনৰ হাইড্ৰক্সাইডৰ সংকেতটো কি HX সোডিয়াম পটাছিয়াম ৰুবেডিয়াম এটা হল সিজিয়াম 55 নম্বৰ মৌল ধাতৱিক গুণৰ বৰ্ধিত ক্ৰমটো লিখা ক্ৰমটো দিয়া আছে চাবা ইয়াত ক্ৰম দিয়া আছে এইবোৰ লিখি লবা উদ্ধক্ৰম দিয়া আছে লিখি লবা আধুনিক পৰ্যায়বিদ তালিকাৰ বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ গলে পাৰমাণবিক আকাৰ ক্ৰমান্বয়ে বাঢ়ে নে কমে বাঢ়ে আধুনিক পৰ্যায়বিদ তালিকাৰ বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ আহিলে মৌলবোৰ যোজ্যতা ক্ৰমান্বয়ে একে থাকে পৰ্যায়বিদ তালিকাৰ বৰ্গ এটাৰ মৌলবোৰৰ পৰমাণুৰ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা ক্ৰমান্বয়ে বাঢ়ে পাৰমাণবিক ব্যাসাৰ্ধ কি সহযোজী বান্ধনীৰে যোজিত হৈ থকা দুটা পৰমাণুৰ আন্তঃনিউক্লিয় দূৰত্বৰ আধাকে পাৰমাণবিক ব্যাসাৰ্ধ বোলে N2O এবিধ কি অক্সাইড ক্ষাৰকীয় অক্সাইড আধুনিক পৰ্যায়বিদ তালিকাৰ ভিত্তি কি পৰমাণু ক্ৰমাংক পৰ্যায়বিদ তালিকা নাইট্ৰজেনৰ বৰ্গ আৰু পৰ্যায় লিখা নাইট্ৰজেনৰ পৰ্যায় হল 2 আৰু বৰ্গ হল 15 দুটা ধাতুকল্পৰ নাম লিখা পৰ্যায়বিদ তালিকা ইহঁতৰ স্থান ক'ত ধাতুকল্প দুটাৰ নাম হল বৰণ আৰু সিলিকন পৰ্যায়বিদ তালিকা ধাতু আৰু অধাতুৰ মাজত ইহঁতৰ স্থান ধাতৱীয় আৰু অধাতৱীয় দুটা ধৰ্ম প্ৰদৰ্শন কৰা মৌলবোৰক ধাতুকল্প বোলে শূন্য বৰ্গৰ মৌলবোৰক নিষ্ক্ৰিয় গেছ মৌল বোলে আধুনিক পৰ্যায়বিদ তালিকাখন প্ৰস্তুত কৰিছিল নীল বৰে প্ৰথম বৰ্গৰ মৌলবোৰক এলকালি ধাতু বোলে নিষ্ক্ৰিয় বা সম্ভ্ৰান্ত মৌলবোৰক যোজ্যতা শূন্য বহিঃখোলত 4টাকৈ ইলেক্ট্ৰন থকা মৌলবোৰক সম্ভ্ৰান্ত মৌল বোলে যিবোৰ মৌলৰ বহিঃখোলত 8টাকৈ ইলেক্ট্ৰন থাকে সিহঁতক সম্ভ্ৰান্ত গেছ বোলে পৰ্যায়বিদ তালিকাৰ প্ৰথম আৰু দ্বিতীয় বৰ্গৰ মৌলবোৰক অক্সাইডসমূহ ক্ষাৰকীয় প্ৰকৃতিৰ হয়